जों दिनै बिथांमोननि गादब जानायनिफ्राय उदां जानानै उदाङै हां लानो हादों बरायबाय आरो नोंथांमोन बयनिसिमबो उदांस्रि साननि हामलायनाय बावहरबाय भारत बिमानि जय वंदे मातरम ২৭,০০০ কোটি টাকা ব্যয়েৰে ৰাজ্যত আৰম্ভ হোৱা সেমি কণ্ডাক্টৰ বিপ্লৱে আমাৰ ৰাজ্যখনক আধুনিক ভাৰতবৰ্ষ নিৰ্মাণৰ এক মহান যোদ্ধা হিচাপে নিৰ্মাণ কৰিলে পেপসি কেম্পা কোলা আদিৰ দৰে বিখ্যাত প্ৰতিষ্ঠানসমূহে অসমত কাৰখানা আৰু উদ্যোগ স্থাপন কৰি উদ্যোগীকৰণৰ মেপত অসমক প্ৰতিষ্ঠা কৰিলে অহা কেইমাহমানৰ ভিতৰতে জাগিৰোডৰ টাটা সেমিকণ্ডাক্টৰ উদ্যোগৰো বিনিয়োগক আৰু আগুৱাই লৈ গৈ অসমত আমি প্ৰায় ৪০,০০০ কোটি টকা ব্যয়েৰে ৩,২০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে আমি আগবাঢ়িছো ৩,২০০ বিদ্যুৎ মেগাৱাট আমি অসমত উৎপাদন কৰাৰ লগে লগে অসমে অকল অসমৰ চাহিদাই নহয় উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহকো বিদ্যুৎ যোগান ধৰিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ যোৱা সময়ছোৱাত আমি অসমত মেডিকেল কলেজ চিকিৎসা মহাবিদ্যালয়ৰ এখন ডাঙৰ জাল আমি নিৰ্মাণ কৰিছো অসমত ১৪খন মেডিকেল কলেজে স্বীকৃতি লাভ কৰাৰ পিছত আৰু ৯খন চিকিৎসা মহাবিদ্যালয় আমি নিৰ্মাণৰ পৰ্যায়ত অপেক্ষা কৰিছো আমাৰ ৰাজ্যত সৰ্বমুঠ ২৯খন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম এই পৰ্যন্ত বেদখলমুক্ত কৰা হৈছে ১,২০,০০০ বিঘা ভূমি উচ্ছেদ অভিযান আৰু চলিব বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত থাকিব বুলি মন্তব্য কৰি অচিনাকি মানুহক মাটি বিক্ৰী নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ অসমৰ এডোখৰ ভূমিও বেদখলকাৰীৰ হাতত থাকিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিলে মুখ্যমন্ত্ৰীয়ে আমাৰ চৰকাৰে ১,২০,০০০ বিঘা ভূমি বেদখল মুক্ত কৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছো অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ অসমখনত কেইবাবিধ জেহাদে এক প্ৰকাৰ আত্মপ্ৰকাশ কৰিছে লাভ জেহাদ লেণ্ড জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে চৰকাৰে বুঢ়া চাপৰিৰ পৰা উৰিয়াম ঘাটলৈ গৰুখুটিৰ পৰা গোৱালপাৰালৈ এক বিশাল উচ্ছেদ অভিযান চলাই আমি আকৌ এবাৰ অসমীয়া জাতিৰ সামগ্ৰিক সংকল্পক আমি প্ৰকাশ কৰিছো আৰু আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি অসমীয়া জাতিয়ে সংকল্প লৈছো যে অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহম আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম আমি মাটি হেৰুৱাইছো সমষ্টি হেৰুৱাইছো ধুবুৰী গোৱালপাৰাত আমি কম্প্ৰমাইজ কৰি চলিব লগা হৈছে যাৰ বাবে আমি এতিয়া যুঁজিব লাগিব জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব অসমক জীয়াই ৰাখিব লাগিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ অকল চৰ অঞ্চলত নহয় আমাৰ সত্ৰ আমাৰ সংস্কৃতি বেদখল কৰিবলৈ সাহস কৰিলে অকল ইয়াতে থমকি নৰল আমাৰ ছোৱালী আমাৰ যুৱতীসকলকো বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তৰকৰণ আৰু লাভ জেহাদৰ দৰে জঘন্য কামত ব্ৰতী কৰিবলৈও এই অচিনাকি লোকসকল থমকি নৰল এই অচিনাকি লোকসকলে আমাৰ ৰাজনৈতিক শক্তি দখলৰ বাবে আগবাঢ়িছে অৰ্থনৈতিক শক্তি আজি তেখেতসকলে দখল কৰিছে আমাৰ ৰাজ্যৰ নিৰ্মাণৰ লগত জড়িত প্ৰতিটো স্তম্ভকে তেওঁলোকে আজি গ্ৰাস কৰিছে অসমে নীৰৱে থাকিব নোৱাৰে আমি যদি নীৰৱে থাকো এদিন আমি আমাৰ ৰাজ্যখনতে জাতি মাটি ভেটি হেৰুৱাব লাগিব সেই দিনটো বহুত দিন নহয়
আজি যদি অসমীয়া নীৰৱে থাকে মাত্ৰ 10টা বছৰৰ ভিতৰত আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভৱিষ্যতবাণী কৰিছো অসমীয়া যুৱ শক্তি যদি নীৰৱে থাকে আৰু অসমীয়াই যদি সদায়ে কম্প্ৰমাইজ কৰিবলৈ আগ্ৰহী হৈ থাকে মাত্ৰ 10টা বছৰৰ ভিতৰত আমি জাতি মাটি ভেটি হেৰুৱাই পেলাম 15টা বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% মন্ত্ৰী তেওঁলোক হ'ব আৰু 2টা দশকৰ পিছত এই স্বাধীনতা দিৱসৰ পতাকাও এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে উৰুৱাব এয়া হৈছে অসমৰ ভৱিষ্যত আজি জনগাঁথনিৰ পৰিৱৰ্তনে অসমীয়া লোকক আমাৰ জনজাতীয় লোকক ভাৰতীয় লোকক 60% লৈ সংকুচিত কৰিছে সরকারি ভূমি বেদখল হলে জিলা আয়ুক্ত জগৰীয়া হ'ব সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা ভূমি বেদখলক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি বেদখলকাৰীৰ বিৰুদ্ধে জিলা আয়ুক্তক কঠোৰ হ'বলৈ নিৰ্দেশ মই চৰকাৰৰ বিষয়াসকলক আহ্বান জনাম ভৱিষ্যতে যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয় জিলাৰ আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব মই আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ ব্যুৰক্ৰেচিক আহ্বান জনাম কম্প্ৰমাইজ আমি মানি নলওঁ আপোনালোকৰ চকুৰ সন্মুখতে হাজাৰ হাজাৰ বিঘা মাটি যেতিয়া বেদখলকাৰীসকলে দখল কৰি লৈছিল আপোনালোকে নিজৰ দায়িত্ব পালন কৰিবলৈ ব্যৰ্থ হৈছিল আনফালে নুনমাটি দীঘলী পুখুৰীৰ নিৰ্মাণৰত উৰণ সেতুৰ কি নাম হ'ব সেয়াও জনালে মুখ্যমন্ত্ৰীয়ে মহাৰাজ পৃথুৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত উৰণ সেতুখন নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈ নিৰ্মাণ কৰি থকা আমাৰ নতুন উৰণীয়া সেতুখনকো আমি মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছো নালন্দা আৰু তক্ষশিলাক ধ্বংস কৰাৰ পিছত বক্তিয়াৰ খিলিজীয়ে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিল মহাৰাজ পৃথুৱে সেই বক্তিয়াৰ খিলিজীক হত্যা কৰি নালন্দা আৰু তক্ষশিলাৰ ধ্বংসৰ প্ৰতিশোধ লৈছিল এই মহান অসমীয়া বীৰগৰাকীক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ প্ৰক্ষেপ কৰা আকৌ এবাৰ স্থাপন কৰা আমাৰ চৰকাৰে সেই দায়িত্বভাৰো গ্ৰহণ কৰিছে जोंनि मानगोनां गाहाय खुंगिरि बिथाङा गार्ड अफ अनार लानो थांगासिनो दङ बिथाङा गासै नोगोरारिफोरनिसिम गावनि मान बावनायखौ होनो थांगासिनो दङ सुथुरजों बेसेबा गोबाव गादब जानायनि उनाव जोंनि भारत हादरा उदां जादों लाला लाजपत राय बाल गंगाधर तिलक भगत सिंह राजगुरु मोननि बावसोमनाया दिनै फेलें जायाखै नेताजी गान्धीजी माजों सुखुनो जों दिनै नोंसोरनि बिहोमा बेसेदि गोजोन आरो उदां अखोरांनि सिमां आरो उदांस्रिनि अखोरां सोरगिदिं देंखो रिंखांदों सोमावसारनाय आरो जांख्रिखांनायनि सानथ्र'हायै जिउ बावसोमलांनाय उदांस्रिनि दावहारु जोहोलावजोफोरनि 15 आगस्ट बेनो जादों जोंनि भारत हादरनि उदांस्रि सान बे सानावनो जोङो 200 बोसोर गुबुन हादाबनि गादबनायनिफ्राय जोङो उदां मोननो हादोंमोन जों दिनै बिथांमोननि गादब जानायनिफ्राय उदां जानानै उदाङै हां लानो हादों जों दिनै बै जोहोलावजोफोरनिसिम मान बावो आरो गासै नोगोरारिफोरनिसिम मान बावहरो नोंथांमोननि बयनिबो नाजासोमनाय आरो बावसोमनायनि थाखायनो जों दिनैनि सानखौ मोननो हादों आरो रंजानो हादों दिनैनि सानावनो जों बयबो समायखिरा लागोन भारत हादरनि थागिबि महरै जों जेरै गोग्गाखांनाय मोनो बेबादिनो हादरनि थाखायबो जोङो खामानि मावलांगोन जों समायखिरा लागोन हादरनि थाखाय खामानि मावनो हादरनि जौगानाय लाबोनो सोरगिदिं गोजोननि फारौ बिरबायहोनो सोरगिदिं दा गोजोननि फारौ बिरबायगासिनो दङ मोसाग्लां गोजोननि रादाब फोसावगासिनो दङ फै जोंबो साफा साफा थान्दै जानि बे गोजोन हान्थिनाय लामायाव जोंबो साफा साफा थान्दै महरै नुजाथिनि जोंबो बाहागोसे जानि এই ক্ৰমান্বয়ে পেৰেড গ্ৰাউণ্ডথলী পৰ্যবেক্ষণ কৰি পুনৰ আমাৰ পতাকা উত্তোলন থলীলৈ উভতি আহিব লৈছে আমাৰ আজি মুখ্য অতিথি মাননীয়
प्रमोद बरुवा महोदय तेखेत होइसे आमार बीटीसी मुख्य कार्यबाही सदस्य आरो तेखेते इतिमध्ये आमार पेरेड ग्राउंड थली पर्यवेक्षण करी उभति आहिबोलै লৈছে স্বাধীনতা কাঠগাৰৰ নাম নহয় যে খুলি দিলেই স্বাধীনতাৰ নাম হ'ব স্বাধীনতা এটা বন্দুকৰ গুলি নহয় যে স্বাধীনতাৰ নাম পাব নাথুৰাম গডছে স্বাধীনতা চকুৰ চৰণিয়াত প্ৰেমৰ পকনিয়াত এখন দেখে উন্মালয় দেখি থকা পৰিসৰ তুমি কুশলে আছানে স্বাধীনতা মৰুভূমিৰ ৰদৰ খৰখৰীয়া খোজ এয়া আজি 15 আগষ্ট আমি সকলোৱে মিলি উদযাপন কৰিবলৈ লৈছো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস আৰু সেই ময়মৰ ইতিমধ্যে আমাৰ উদযাপন থলী পৰ্যবেক্ষণ কৰি আমাৰ মাজলৈ উভতি আহিছে আমাৰ আজিৰ মুখ্য অতিথি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত প্ৰমোদ বৰুৱা মহোদয় তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ পতাকা উদযাপন থলীলৈ আহিবলৈ তেখেতক আহ্বান জনাইছো এতিয়া আনুষ্ঠানিকভাৱে তেখেতে কিছু সময় পিছতে আমাৰ দেশৰ তিৰংগা উত্তোলন কৰিব खुलुमबाय नमस्कार दिनै भारत हादरनि 79थि उदांस्रि सान फालिनाय हाबाफारियाव बाहागो लानो हानाय कक्राझार ओनसोलनि दिनै बेवहाय नुजाफैनाय आइ आफा रायजो राजाफोरजों लोगोसे बिदा फंबाय बिब' बिनानावमोन आङो बयनिसिमबो 79थि उदांस्रि साननि गाहाम हामलायनायखौ बावहरग्रोनाय जाबाय दिनै बे हाबाफारियाव नुजाफैनो हादों बड'लेण्डनि स्पिकार कातिराम बर' बिथां बे हाबाफारियाव नुजाफैनो हादों जोंनि एमएलए लरेन्स इस्लारि एमसिएलए माधव सेत्री जोंनि प्रिन्सिपाल सेक्रेटारि आकाशदीप आरो गासैबो अफिसार बिथांमोन बे हाबाफारियाव बाहागो लानाय कक्राझारनि डिपुटि कमिशनार आरो सुपारिन्टेन्डेन्ट अफ पुलिस बे हाबाफारियाव बाहागो लानो हानाय जोंनि मार्च पास्टआव बाहागो लानो थाखाय फैनाय पेरेडाव पुलिस पेरामिलिटारि एनसिसि एनएसएस आरो गुबुन गुबुन फरायसालिनिफ्राय फैनाय केडेट्स फंबाय बिनानावमोन बे हाबाफारियाव बाहागो लानाय हारिमु बिफाननि गुबुन गुबुन मोसागिरि मेथाइ खनगिरि नोंथांमोन कक्राझारनि सांबादिक बिथांमोन बयनिसिमबो आङो गोसो गोरबोनिफ्राय दिनैनि बे हाबाफारियाव बाहागो लानायनि थाखाय आङो बे 79थि
उदांस्रि साननि गाहाम हामलायनायखौ बावहरनाय जाबाय। भारत हादोरा उदांस्रि जानायाव बुहुमनि मादावनो गिबिसिन अहिंसानि मोन्थोरजों भारत हादरखौ उदां खालामनो थाखाय हाबा मावनाय, सोमावसारनाय, जांख्रिखांनाय जोंनि माहारिनि बिफा महात्मा गान्धीनिसिम आङो गोसो गोरबोनि खुलुमनाय आरो सिबिनायखौ बावहरबाय। 1947 मायथाइयाव भारत हादोरा उदांस्रि जानायनि उनाव गिबिसिन भारतनि प्राइम मिनिस्टार बै समनि पन्डित जवाहरलाल नेहरू आरो आथिखालनि प्राइम मिनिस्टार नरेन्द्र मोदी बिथांसिम जायखिना बिबान लालांनानै भारत हादोरखौ बुहुमनि मादावनो गोख्रैसिन हादोर महरै गायसननो थाखाय दिनै हाबा मावबाय बिथांमोननिसिम आङो साबायखरखौ बावहरबाय। भारत हादोरनि जागायजेननायनिफ्राय आथिखालसिम जाय बिथांमोना भारत हादोरनि प्रेसिडेन्ट जालांबाय बिथांमोननिसिम आंनि साबायखरखौ बावहरबाय। जोङो गिबियावनो मुं लानांगोन जोंनि भारतनि उदांस्रियाव जाय बिथांमोना जिउ गारलांनाय। बे भारत उदांस्रियाव जेसेबांखिनि सुबुङा जिउ गारलांदों साफ्रोमनोबो आङो गोसो गोरबोनि सिबिनाय आरो खुलुमनायखौ बावहरदों। आसामनिफ्राय मनिराम देवान, गपिनाथ बै समाव जिखिना दायित्व लाबाय जोंनि गोबां कुशल कुंवरमोन बायदि, कनकलतामोन बायदि गोबां सुबुङा जिउ गारलांदोंमोन। दा बिथांमोना दिनै जोंनि माहारिनि शहीद जानानै थालांबाय। बे साफ्रोमबो मार्टियार एबा शहीदफोरखौ आं दिनै खुलुमनाय आरो सिबिनायखौ बावहरदों। दिनैनि समाव आसाम रायजो जानायनि उनाव आसामनि गिबि मन्त्रि बै समनि गपिनाथ बरदलै बिथांनिफ्राय लानानै आथिखालनि जोंनि चिफ मिनिस्टार डक्टर हिमन्त बिश्व शर्मा बिथांसिम आसाम हादोरखौ दाफुंनायाव, आसाम हादोरखौ जौगाहोनायाव जिखिनि खामानि मावबाय बिथांमोननो आं साबायखर बावहरबाय। जागायजेननायनिफ्राय आथिखालसिम जेसेबां गभर्नरनि बिबान लाबाय बिथांमोननिसिमबो आंनि दिनैनि बे सिबिनाय आरो साबायखरखौ बावहरबाय। बड'लेण्ड ओनसोलनिफ्राय जाय बिथांमोना भारत उदांस्रियाव बाहागो लादोंमोन बे साफ्रोमनोबो आङो दिनै गोसो गोरबोनि साबायखर आरो सिबिनायखौ बावहरबाय। दिनैनि बे गोथार सानाव बड'फा उपेन्द्रनाथ ब्रह्म जाय बर' माहारिजों लोगोसे गोग्लैसोनाय माहारिफोरखौ बुहुमाव गावनि सिनायथि आरो थामोनथाखौ लानानै उदाङै थांना थानायनि थाखाय जांख्रिखांदोंमोन बिथांनिसिम आंनि सिबिनाय आरो खुलुमनायखौ बावहरबाय। भारत हादोरनि सोमावसारनायनि उनाव बर' माहारिनि सोमावसारनायाव जिखिनिया मुंख्लं जालांबाय साफ्रोमनोबो आंनि खुलुमनाय आरो सिबिनायखौ बावहरबाय। আজি মই আমার জাতির পিতা মহাত্মা গান্ধীর প্রতি শ্রদ্ধা জনাই এই আমার 59তম যি আমার স্বতন্ত্রতা দিবস, স্বাধীনতা দিবস আজি উদযাপন কৰিছো। এই উদযাপনৰ প্ৰথম মই চন্দ্ৰশেখৰ আজাদৰ এটা কথাৰে আৰম্ভ কৰিব বিচাৰিছো। চন্দ্ৰশেখৰ আজাদে কৈছিলে, মাই নেম ইজ আজাদ এণ্ড মাই ফাদাৰ্ছ নেম ইজ স্বতন্ত্ৰ। তেখেতে কৈছিলে যে মোৰ নামটো হ'ল আজাদ, তেখেতে স্বাধীন বুলি কৈছিলে আৰু তেখেতৰ যি ফাদাৰ, তেখেতৰ যি দেউতা, তেখেতৰ নামটো কৈছিলে স্বতন্ত্ৰ। আজি তেখেতৰ যি ভয়ভীত নোহোৱা, দেশৰ কাৰণে যি লয়েলটি, এই তেনেকুৱাকৈ কাম কৰাৰ কাৰণে আৰু তেখেতৰ সময়ত ভাৰতৰ যি পবিত্ৰ হৃদয়ৰ কিছুমান লোকে ভাৰত স্বাধীনতাৰ কাৰণে যি পৰিশ্ৰম কৰিছিলে, সেই সময়ত যি আন্দোলন কৰিছিলে, এই প্ৰত্যেকজন শ্বহীদ আৰু প্ৰত্যেকজন ব্যক্তিক মই আজি শ্ৰদ্ধা কৰিছো, নমন কৰিছো। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে নিৰ্মাণ কৰিব ওলাইছে। ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে নিৰ্মাণ কৰিবলৈ দেশৰ ডিফেন্স, দেশৰ সায়েন্স টেকনলজি, দেশৰ অৰ্থনীতি, দেশখন বিকাশৰ কাৰণে প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানক আজি তেখেতে সেই হিচাপে গঢ় দিবলৈ আজি বিভিন্ন আঁচনিবিলাক তৈয়াৰ কৰিছে। আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই দেশৰ ভিতৰত থকা কিছুমান যি এটা হিংসাত্মক পৰিৱেশবিলাক হৈ আছে, নিজৰ মাজতে সংঘাতবিলাক হৈ আছে, এই সশস্ত্ৰ সংগ্ৰামীসকল বা এই সশস্ত্ৰ গ্ৰুপবিলাকক আজি মূল খুঁটিলৈ আনিবলৈ, সেই গ্ৰুপবিলাকক আজি দমন কৰিবলৈ কঠোৰ হাতেৰে তেখেতে কিছুমান কাম হাতত লৈছে। আজিৰ সময়ত আমি চবে বিচাৰিছো ভাৰতবৰ্ষ স্বতন্ত্ৰ দেশ হোৱাৰ লগতে প্ৰত্যেকজন ভাৰতবাসীয়ে এটা নিৰাপদ জীৱন পাব লাগিব। প্ৰত্যেকজন ভাৰতবাসীয়ে মুক্ত মনেৰে নিজৰ ভাষা, সংস্কৃতি, নিজৰ পৰিচয়, অস্তিত্ব ৰাখি জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়িব লাগিব। যি সময়ত ভাৰতে স্বাধীন হৈছিলে
সেই সময়ত ভাৰতৰ শিক্ষাৰ হাৰ মাত্ৰ 18% আছিলে আৰু আজি ভাৰতৰ শিক্ষাৰ হাৰ প্ৰায় 80%ৰ ওচৰলৈ আহি গ'ল যি সময়ত ভাৰতত স্বাধীন হৈছিলে ভাৰতৰ অৰ্থনীতি ইমান ভাল নাছিলে কিন্তু আজি ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে পঞ্চম অৱস্থালৈ আহি গ'ল আজি ভাৰতত IIT নিৰ্মাণ কৰা হৈছে আজি ভাৰতত এইমছ নিৰ্মাণ কৰা হৈছে আজি ভাৰতত ইছৰো নিৰ্মাণ কৰা হৈছে আজিৰ ভাৰতত আমি দেখিবলৈ পাইছো যে ইয়াত আজি ইউনিভাৰ্চিটি বিলাক নিৰ্মাণ কৰা হৈছে য'ত বিশ্বমানৰ শিক্ষা গ্ৰহণ কৰিব পাৰে আজি ভাৰতৰ চুকে কোণে থকা চাৰি সীমাৰ ভিতৰত থকা প্ৰত্যেকজন নাগৰিককে সংবিধানিক অধিকাৰ প্ৰদান কৰাৰ কাৰণে আজি দেশৰ নেতাসকলে প্ৰয়াস কৰিছে আৰু সেই কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সবকে সাথ সবকে বিকাশ সকলৰ লগত সমান সমান আগবাঢ়ি যাব লাগিব ভাৰতবৰ্ষৰ এতিয়া বিভিন্ন উচ নিচ চিন্তাবিলাক দূৰ হৈছে জাতি ভেদাভেদ সমাজ ভেদাভেদ ধৰ্মলৈ ভেদাভেদ এইবিলাক দূৰ কৰিবলৈ ভাৰতৰ নেতাসকলে স্বাধীনতাৰ পিছত কাম কৰি আহিছে আৰু সেই কাৰণে আজি আমি এটি সুন্দৰ ভাৰতবৰ্ষ পাবলৈ সক্ষম হৈছো যি ভাৰতবৰ্ষক আজি বিশ্বৰ মানুহে সকলো আকোৱালি লয় যি ভাৰতবৰ্ষক বিশ্বৰ মানৱ জাতিয়ে আজি শ্ৰদ্ধা কৰে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছো যে ভাৰতৰ গণতন্ত্ৰটো মাদাৰ অফ ডেমক্ৰেসি হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাত আজি সফল হৈছে আজি আমি সকলো গৌৰৱ কৰো জাতিৰ পিতা মহাত্মা গান্ধীয়ে যি অহিংসা নীতিৰে ভাৰতৰ পৰা ব্ৰিটিছসকলক ইয়াৰ পৰা বাহিৰ কৰিছিলে যি অহিংসা নীতিৰে আজি বিশ্বখনৰ মানৱ জাতিটোক শিকাই দিছিলে যে হিংসা নকৰাকৈও আমি নিজৰ অধিকাৰ পাব পাৰো হিংসা নকৰাকৈও আমি সুস্থ সমাজ গঢ়িব পাৰো এই আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ নন ভাইলেন্সৰ মন্ত্ৰটো আজি বিশ্ববাসী একচেপ্ট কৰিছে 2 অক্টোবৰ যি গান্ধীজীৰ জন্ম জয়ন্তী এই 2 অক্টোবৰটো আজি বিশ্বত ইন্টাৰনেশ্যনেল ডে অফ নন ভাইলেন্স বুলি অবজাৰ্ভ কৰে বড়োলেণ্ড অঞ্চলত আজি বসবাস কৰা আমাৰ 26টা জনগোষ্ঠী আৰু 35 লাখ জনসাধাৰণেও বহুত দিনৰ পৰা আশা কৰি আছিল যে বড়োলেণ্ডত 15 আগষ্ট যেটো আমাৰ স্বাধীনতা দিৱস 26 জানুৱাৰী যেটো আমাৰ ৰিপাব্লিক ডে এইটো আমি মুক্ত মনেৰে অবজাৰ্ভ কৰিব পালন কৰিব পাৰিব লাগে দশক ধৰি চলি থকা হিংসাৰ কাৰণে বড়োলেণ্ড অঞ্চলত বহুত বছৰ ধৰি মুক্ত মনেৰে মুক্ত পৰিবেশৰ মাজত আমি আমাৰ স্বতন্ত্ৰতা দিৱস আমি অবজাৰ্ভ কৰিবলৈ পালন কৰিবলৈ পৰা নাছিল কিন্তু আজি বড়োলেণ্ডত স্থায়ী শান্তি আহিল আৰু লগে লগে বড়োলেণ্ডৰ প্ৰত্যেকটো জিলা প্ৰত্যেকটো সাব ডিভিজন প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰত্যেকটো ব্যক্তিয়ে আজি মুক্ত মনেৰে আমাৰ ভাৰতৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত এই শান্তি প্ৰতিষ্ঠা কৰাত সহায় কৰা আমাৰ যিসকল সংগ্ৰামীসকল আছিলে যিসকল জাতীয় সংগঠন আছিলে যিসকল সামাজিক সংগঠন আছিলে আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ নেতৃত্বক আৰু বড়োসকলৰ নেতৃত্বক মই আজি ধন্যবাদ জনাইছো শ্ৰদ্ধা ৰাইজ বড়োলেণ্ড অঞ্চলৰ যিসকল লোক আছে আজি প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ এই ডাঙৰ এটা আঁচনিৰ পৰা মিছন আৰু ভিজনৰ পৰা আমি কেতিয়াও দূৰত থাকিব নোৱাৰো এই কাৰণে আমি 2020 চনত সংকল্প লৈছিলো বড়োলেণ্ডটো এটা পিসফুল স্মাৰ্ট আৰু গ্ৰীণ বড়োলেণ্ড হিচাপে নিৰ্মাণ কৰিম আৰু ইয়াৰ কাৰণে আমি যোৱা 5টা বছৰত প্ৰায় 40টা বছৰৰ পিছত 5টা বছৰ এনেকুৱা নিৰ্মাণ কৰিব পাৰিছো য'ত কোনো অশান্তি হোৱা নাই য'ত গুলি ফুটা নাই য'ত মানুহ মৰা নাই আৰু আজি স্বাধীন এটা দেশত আমি মুক্ত মনেৰে কাম কৰিবলৈ শিক্ষা গ্ৰহণ কৰিবলৈ অৰ্থনীতি উন্নয়নৰ কাৰণে কাম কৰাৰ কাৰণে যেটো আশা পুহি ৰাখিছিলো যোৱা 5টা বছৰত সেই মুক্ত মনেৰে সবে কাম কৰিবলৈ সক্ষম হৈছে বড়োলেণ্ডৰ আমাৰ যিখিনি জনসংখ্যা আছে জনসাধাৰণ আছে সেইখিনি আগুৱাই লৈ যোৱাৰ কাৰণে ভাৰতবৰ্ষৰ উন্নত ৰাজ্যবিলাকৰ লগত দেশৰ উন্নত অঞ্চলবিলাকৰ লগত সম পৰ্যায়ত লৈ যাবলৈ যোৱা 5টা বছৰত আমি নলেজ ফেষ্টিভেল পাতিছো লিটাৰেৰী ফেষ্টিভেল আমি ইয়াতে আয়োজন কৰিছো দুৰান কাপ আয়োজন কৰিছো ISPL আয়োজন কৰিছিলো আৰু আমি এছিয়ান খোখ আয়োজন কৰিছিলো আপোনালোকে দেখিবলৈ পাইছে এতিয়া বড়োলেণ্ডত ফিফা ষ্টেণ্ডাৰ্ড ষ্টেডিয়াম ইয়াত নিৰ্মাণ কৰা হৈ গ'ল আজিৰ বড়োলেণ্ডত আমি আপোনালোকে দেখিবলৈ পাইছে আমাৰ ল'ৰা ছোৱালী গুণগত শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে আজি বড়োলেণ্ডত স্পেচ এডুকেশ্যনৰ কাৰণে আমি আমাৰ স্কুলবোৰত আজি স্পেচ ল্যাব আজি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীক প্ৰশাসনিক বিষয়া যাহাতে হ'ব পাৰে IAS IPS হ'ব পাৰে এছিয়াছ অফিচাৰ হ'ব পাৰে ইয়াৰ কাৰণে সুপাৰ 50 মিছনৰ দ্বাৰা
আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীক আমাৰ চৰকাৰে সহায় কৰিছো আজিৰ সময়ত প্ৰায় 35টা ফ্লেগশিপ প্ৰগ্ৰাম কাউন্সিল চৰকাৰত আপুনি দেখিবলৈ পাব ফাৰ্ষ্ট টাইম দিল্লীত বড়োলেণ্ড মহোৎসৱ আয়োজন কৰিছে জাতীয় সংগঠনে বড়োলেণ্ড মহোৎসৱ আয়োজন কৰিছে বড়োলেণ্ড চৰকাৰৰ পৰা সমৰ্থন কৰিছে আৰু তাৰ দেশৰ প্ৰধানমন্ত্ৰী আহি বড়োলেণ্ড অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে সহায় কৰাৰ কথা দিছে আৰু তেখেতে নিজৰ ভাষণত কৈছে যে বড়োলেণ্ড অঞ্চল এতিয়া পিছ পৰি থকা নাই শেহতীয়াভাৱে ফুটবল যিসকলে ফুটবলক ভাল পায় বড়োলেণ্ড অঞ্চলটো উত্তৰ পূৰ্বাঞ্চলৰ এটা ফুটবল হাব হিচাপে নিৰ্মাণ কৰাৰ কাৰণে বড়োলেণ্ড CM কাপ আয়োজন কৰা হৈছে এই বড়োলেণ্ড CM কাপত দেখিবলৈ পাইছে 3760টা ক্লাব অংশগ্ৰহণ কৰিছে আৰু প্ৰায় 64000 প্লেয়াৰে ইয়াতে অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই CM কাপৰ কথাটো তেখেতৰ মন কি বাতত উল্লেখ কৰিছে আজিৰ সময়ত এই 35টা ফ্লেগশিপ প্ৰগ্ৰামত বেছিভাগ প্ৰগ্ৰাম আমি লাইভলিহুড মিছনৰ কাৰণে ঠিক কৰা হৈছে আজি আমাক সকলোকে ভাল জীৱিকা লাগে ভাল জীৱিকাৰ কাৰণে ভাল সংস্থাপন লাগিব আৰু সংস্থাপন পাবলৈ প্ৰত্যেকজনকে আমি স্কিল কৰিব লাগিব সকলোকে আমি আজিৰ সময়ত যি শিক্ষা লাগে নিজকে সংস্থাপন কৰিবৰ কাৰণে এই শিক্ষা প্ৰদান কৰিব লাগিব যি স্কিল লাগে স্কিলটো প্ৰদান কৰিব লাগিব এই কাৰণে আমাৰ অঞ্চলত থকা ITI বিলাক আমি অধিক সক্ষম কৰিবলৈ বিভিন্ন প্ৰকাৰে আমি কাম কৰিছো আমাৰ বিদ্যালয়বোৰত যিখিনি শিক্ষক লাগে শিক্ষক নিযুক্তিৰ কাম চলি আছে শিক্ষকসকলক ট্ৰেনিং দিব লাগে ট্ৰেনিঙৰ কাম চলি আছে আৰু লগতে আমাৰ যি শিক্ষা বিভাগটো আৰু অধিক শক্তিশালী কৰি KG to PG প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে গুণগত শিক্ষা পায় ইয়াৰ কাৰণে আমি কাম কৰি আছো এতিয়া আপোনালোকক দেখিবলৈ পাইছে দীঘলীয়া সংগ্ৰাম হোৱাৰ মাজতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি হৈছিল এই জাতি জনগোষ্ঠী মাজত হিংসাৰ পৰিৱেশটো আমি চিৰদিনৰ কাৰণে এইটো আমি আদৰিব নোৱাৰো এই হিংসাৰ পৰিৱেশ আমাৰ মাজত অবিশ্বাস আমাৰ মাজত যিটো মৰম স্নেহ কমি গৈছিল এইটো দূৰ কৰাৰ কাৰণে বড়োলেণ্ড হেপিনেছ মিছন বুলি এটা প্ৰগ্ৰাম আমি আৰম্ভ কৰিছিলো এই বড়োলেণ্ড হেপিনেছ মিছনৰ দ্বাৰা আমাৰ 26টা জনগোষ্ঠী আজি ওচৰ চাপি আহিছে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক বুজিবলৈ চেষ্টা কৰিছে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক পুনৰ আকোৱালি ল'বলৈ চেষ্টা কৰিছে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক মৰম আৰু শ্ৰদ্ধা কৰিবলৈ আকৌ পুনৰ আজি মানসিকভাৱে প্ৰস্তুত কৰিছে মই আমাৰ বড়োলেণ্ডৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়াক এই হেপিনেছ মিছনক নেতৃত্ব দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছো আজি এই হেপিনেছ মিছনৰ দ্বাৰা আমাৰ 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে ৰীতি নীতি সংস্কৃতি জীয়াই ৰখাৰ কাৰণে নিজৰ পৰিচয় অস্তিত্ব জীয়াই ৰখাৰ কাৰণে যি আশা আছিল দশকৰ পৰা দশক ধৰি যি আশা পুহি ৰাখিছিলে এইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে আজিৰ চৰকাৰে হেপিনেছ মিছনৰ দ্বাৰা বিভিন্ন পদক্ষেপ লোৱা হৈছে 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট তৈয়াৰ কৰা হৈছে 26টা জনগোষ্ঠীৰ মিউজিয়াম নিৰ্মাণ কৰাৰ কাৰণে যোজনা হাতত লোৱা হৈছে 26টা জনগোষ্ঠীক একেলগে আগুৱাই যাবৰ কাৰণে আমি সেই জনগোষ্ঠীবিলাকৰ ইথনোগ্ৰাফি ইতিহাস আৰু তেখেতসকলৰ যি পৰৱৰ্তী সময়ৰ ভিজনটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আমি নতুনকৈ এটা ডিপাৰ্টমেণ্ট আমি বড়োলেণ্ডৰ আজি আৰম্ভ কৰিছো বড়োলেণ্ড ছ'চিয়েল ৰেজিষ্ট্ৰেশ্যন প্ৰগ্ৰাম কৰিছো আমাৰ অঞ্চলৰ অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালবিলাকৰ শিশুবিলাক কেতিয়াবা মহিলাবিলাক বাহিৰত যাই পেলাই নিজৰ কৰ্ম সংস্থাপন বিচাৰি কেতিয়াবা ভিক্টিম হ'ব লগা হয় সেই সকলক আমি সিকিউৰিটি দিয়াৰ কাৰণে ভাৰতৰ যিকোনো অঞ্চলতে যাওক বিশ্বৰ যিকোনো অঞ্চলতে যাওক তেখেতসকলৰ যাতে আমি খবৰ ল'ব পাৰো এই কাৰণে ছ'চিয়েল ৰেজিষ্ট্ৰেশ্যন প্ৰগ্ৰাম আৰম্ভ কৰিছো বড়োলেণ্ড CM ড্ৰট ৰিলিফ প্ৰগ্ৰাম এই বছৰ বৰষুণৰ মাত্ৰা কম হোৱাৰ কাৰণে প্ৰায় আমাৰ অঞ্চলত 15% খেতিয়কে ভালকে কাম কৰিব পৰা নাই 69000 পৰিয়াল আমাৰ খেতি ভালকৈ কৰিব পৰা নাই সেই কাৰণে CM ড্ৰপ ৰিলিফ প্ৰগ্ৰামত আমি 1,66,000 খেতিয়কসকলক সহায় কৰাৰ কাৰণে আঁচনি বনোৱা হৈছে এই বছৰৰ পৰা প্ৰত্যেক বছৰৰ এগ্ৰিকালচাৰৰ আমাৰ যিখিনি ফাণ্ড আহে আমি যিখিনি এগ্ৰিকালচাৰৰ বাজেট বনাও ইয়াৰে 5% নেচাৰেল কেলামিটিৰ কাৰণে এই বছৰৰ পৰা ধাৰ্য কৰা হ'ব বড়োলেণ্ড হাউচ হোল্ড ইনকাম গেৰেণ্টি স্কিম আজিকালি সেলফ হেল্প গ্ৰুপ কোঅপাৰেটিভ সোসাইটি বিভিন্ন ভাল ভাল আঁচনি আহিছে যাতে গ্ৰাম্য অঞ্চলৰ দুখীয়া মানুহবিলাকৰ অৰ্থনীতি আগুৱাই নিয়াৰ কাৰণে আমি বড়োলেণ্ডৰ VPRP প্ৰগ্ৰাম ভিলেজ পভাৰ্টি ৰিডাকশ্যন প্ৰগ্ৰামটো খুব ভালকৈ আমি ইয়াতে ইমপ্লিমেণ্ট কৰি আছো লাখপতি বাইদেউ প্ৰগ্ৰামটো আমি খুব ভালকে ইয়াত ইমপ্লিমেণ্ট কৰি আছো কিন্তু ইয়াৰ লগতে শেহতীয়াভাৱে বড়োলেণ্ড চৰকাৰে এটা সংকল্প লৈছে যে বড়োলেণ্ডত প্ৰত্যেকটো হাউচ হোল্ডৰ ইনকামটো আমি
সহায় কৰা হ'ব আৰু এটা ইনকাম জেনেৰেটটো সুনিশ্চিত কৰি সেই সকলকো আমি আগবাঢ়ি লৈ যাবৰ কাৰণে ইতিমধ্যে আপোনালোকে এই আটাইবোৰ প্ৰগ্ৰামটো ইতিমধ্যে দেখিবলৈ পাইছে আৰু এই প্ৰগ্ৰামবিলাক ইমপ্লিমেণ্ট কৰাটো আপোনালোকে বাস্তৱত দেখিবলৈ পাইছে আজিৰ সময়ত বড়োলেণ্ড চৰকাৰে মহিলাসকলক আগুৱাই নিয়াৰ কাৰণে বড়োলেণ্ড ওমেন এম্পাৱাৰমেণ্ট মিছন আমি আগবঢ়াইছো এই মিছনৰ দ্বাৰা বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলক ঘৰে ঘৰে গাঁৱে গাঁৱে যায় ট্ৰেইনিং দি পেলাই তেখেতসকলক ডিজিটেল ট্ৰেইনিং দিয়াৰ পৰা অৰ্থনীতি ট্ৰেইনিঙৰ পৰা ফাইনেন্সিয়েল লিটাৰেচিৰ পৰা আদি কৰি সকলো ট্ৰেইনিং দিয়াৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে মহিলাসকলে যাতে অৰ্থনীতি স্বাধীনতা পাব পাৰে মহিলাসকলে যাতে অৰ্থনীতিভাৱে নিজকে স্বাৱলম্বী কৰিব পৰা যায় আমাৰ কিছুমান দিব্যাংগ আমাৰ নিজৰ দাদা ভাই ভনীসকল আছে এই দিব্যাংগ দাদা ভাই ভনীসকলক নিজে যাতে স্বাৱলম্বী হ'ব পাৰে এই কাৰণে ডিজেবল ফ্ৰেণ্ডলি বড়োলেণ্ড মিছন আমি আৰম্ভ কৰিছো এই সকলক ট্ৰেইনিং দিয়া এই সকলক স্কিল ট্ৰেইনিং দিয়া শিক্ষাদান কৰা বিভিন্ন প্ৰকাৰে আমাৰ ডিজেবল বিশেষভাৱে সক্ষম সেকশনৰ যিখিনি দাদা ভাই ভনীসকল আছে এই সকলে যাতে নিজৰ জীৱিকাটো নিজে ওলাব পাৰে ইয়াৰ কাৰণে ঠিক কৰা হৈছে আপোনালোকে গম পায় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেকেন্ড টার্ম দায়িত্ব লোৱাৰ পিছত ডিজিটেল ইণ্ডিয়াৰ এটা প্ৰগ্ৰাম আৰম্ভ কৰিছিলে বড়োলেণ্ড অঞ্চলৰ প্ৰত্যেকটো জনগোষ্ঠীৰ সকলো লোককে যাতে আজিৰ ডিজিটেল এডুকেশ্যনটো দিব পৰা যায় ইয়াৰ কাৰণে আমি ঠেংফাকৰি ডিজিটেল এম্পাৱাৰমেণ্ট মিছন প্ৰগ্ৰাম এইটো আৰম্ভ কৰিছো ইয়াৰ দ্বাৰা আমাৰ বিশেষকৈ মহিলাসকলক যিসকল বুৱনী শিপিনী যিসকল ঘৰত কাম কৰে ঘৰৰ বিভিন্ন কামত ব্যস্ত থাকে সেই মহিলাসকলক ডিজিটেল ট্ৰেইনিং দিয়াৰ কাৰণে ঠিক কৰা হৈছে বড়োলেণ্ড চাইল্ড ফ্ৰেণ্ডলি বড়োলেণ্ড মিছন আপোনালোকে শুনিবলৈ পাইছে বড়োলেণ্ডৰ শিশুসকল যাতে জন্ম পোৱাৰ পৰাই তেখেতসকলৰ কোনো নিউট্ৰিশ্যনৰ অভাৱ নহয় তেখেতসকলৰ যাতে কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে আৰু গৰ্ভৱতী মহিলাসকলক আমি সকলো দিশৰ পৰা সহায় কৰিব পাৰো এই কাৰণে চাইল্ড ফ্ৰেণ্ডলি বড়োলেণ্ড মিছনৰ আণ্ডাৰত আমাৰ টোটেল বাজেটৰ 1% ফাণ্ড আমি ধাৰ্য কৰা হৈছে যে আজি বড়োলেণ্ড অঞ্চলৰ যি ড্ৰাগছ এটা পৰিৱেশ আহিছে য'ত আমাৰ শিশুসকলক টাৰ্গেট কৰা হৈছে আমাৰ ইউথসকলক টাৰ্গেট কৰা হৈছে ড্ৰাগছ ফ্ৰী বড়োলেণ্ড আমি নিৰ্মাণ কৰাৰ কাৰণে শিশুসকলক ট্ৰাফিকিং চাইল্ড লেবাৰ চাইল্ড হেল্থ এই গোটেই বিষয়টো লৈ পেলাই চাইল্ড ফ্ৰেণ্ডলি বড়োলেণ্ড মিছনটো আমি আৰম্ভ কৰিছো নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ আজি বিশ্বায়নৰ যুগত পৃথিৱীখন বহুত আগুৱাই গ'ল এই সময়ত আমাৰ শিক্ষকসকলক আধ্যাত্মিক যিবিলাক ট্ৰেইনিং আজি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত যিখিনি শিক্ষা চলি আছে এই শিক্ষাবিলাক আমাৰ টিচাৰবিলাকক দিবৰ কাৰণে এই বছৰ বড়োলেণ্ড চৰকাৰে 5 কোটি টকাৰে নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ আমি নিৰ্মাণ কৰিবলৈ গৈ আছো ইয়াৰ কাৰণে অলৰেডি ফাণ্ড চেংচন কৰা হ'ল আৰু এই কাম অতি শীঘ্ৰে আৰম্ভ হ'ব সায়েন্স এডুকেশ্যনটো আমি অতি অগ্ৰাধিকাৰ দিয়া হৈছে ইয়াৰ কাৰণে আজি বড়োলেণ্ডৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান আৰু অংকৰ শিক্ষা যাতে ভালকে পায় ইয়াৰ কাৰণে আৰু 550 জন অধিক শিক্ষকৰ নিযুক্তি কৰিবলৈ গৈ আছো যাৰ দ্বাৰা আমাৰ সায়েন্স এডুকেশ্যনটো আমি আৰু আগুৱাই দিব পাৰো বড়োলেণ্ড অঞ্চলত আপোনালোকে জানে সেৰিকালচাৰটো বহুত আগবঢ়া এই সেৰিকালচাৰ বিষয় আৰু হ্যান্ডলুম বিষয় দুটাই বড়োলেণ্ডৰ ইকোনমিক গেম চেঞ্জ হ'ব পাৰে ইকোনমিকটো চেঞ্জ কৰি দিব পাৰে এই কাৰণে বড়োলেণ্ড হ্যান্ডলুম মিছন আৰু বড়োলেণ্ড সেৰিকালচাৰ মিছন যাৰ দ্বাৰা আমাৰ মহিলাসকলে ডাইৰেক্ট বেনিফিট হ'ব পাৰে বড়োলেণ্ডৰ 3 লাখ বুৱনী শিপিনী আছে আৰু 42,000 আমাৰ যিসকলে আজি এৰি প্ৰডাক্ট কৰে সেই সকলক আমি ডাইৰেক্টলি অৰ্থ সাহায্য দি পেলাই সহায় কৰিবলৈ গৈ আছো বড়োলেণ্ড লাইভলিহুড মিছনত আমি পিক মিছন আমি অগৰু প্লেণ্টেশ্যন বড়োলেণ্ড লাইভলিহুড মিছনত বিভিন্ন শ্ৰেণীৰ যুৱকসকল প্ৰাক্তন আমাৰ যিসকল সংগ্ৰামীসকল তেনেকা বিভিন্ন সেকশনৰ লোকসকলক বড়োলেণ্ড লাইভলিহুড মিছনৰ দ্বাৰা আমি সহায় কৰি আছো সহায় কৰি যাম বড়োলেণ্ডত অৰ্গেনিক মাৰ্কেট তৈয়াৰ কৰিবৰ কাৰণে ইতিমধ্যে 420টা ভিচিডিচিত 420টা অৰ্গেনিক ট্ৰেইনিং আৰু প্ৰডাকশ্যন চেণ্টাৰ আমি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে এই কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰত আমি সেই 420টা চেণ্টাৰ নিৰ্মাণ কৰিবলৈ গৈ আছো আৰু নেশ্যনেল হাইৱেৰ দুই কাষে 10খন আমি অৰ্গেনিক আউটলেট আমি নিৰ্মাণ কৰিবলৈ গৈ আছো যাতে আমাৰ খেতিয়কসকলে অৰ্গেনিক প্ৰডাকশ্যনটো গুৰুত্ব দিব পাৰে আজি বড়োলেণ্ডত কেঞ্চাৰ বেমাৰ বহুত বাঢ়ি গৈছে এই কেঞ্চাৰ বেমাৰ ৰোধ কৰিবৰ কাৰণে খাদ্যৰ পৰা যিবিলাক আমাৰ বেমাৰৰ কিছুমান সন্দেহ আহিছে এই খাদ্যটো ঠিক কৰাৰ কাৰণে অৰ্গেনিক প্ৰডাকশ্যনটো আজিৰ চৰকাৰে অগ্ৰাধিকাৰ দিয়া হৈছে এনডিপিৰ যিসকল কেডাৰ যিসকল সদস্য ইতিমধ্যে মূল খুঁটিলৈ আহিছে তেখেতসকলৰ যিটো কেছ আছিলে এই কেছটো আজি লাহে লাহেকৈ বেল দিয়া আৰম্ভ হৈছে এনআইএ কেছবিলাক মই ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া
মই ধন্যবাদ জনাইছো যে তেখেতৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু বড়োলেণ্ড চৰকাৰৰ নেতৃত্বত এই কেছখিনি নিষ্পত্তি কৰাৰ ফালে আমি আগবাঢ়ি আছো যিসকলক ৰিহেবিলিটেশ্যন দিব লগা আছিলে NDB BLT আগৰ এপছুৰ মাৰ্টিয়াৰ সকলোকে আমি ৰিহেবিলিটেশ্যন দিয়াৰ কাৰণে ইতিমধ্যে কাম বহুতখিনি আগবাঢ়িছে আজি মই আপোনালোকক ক'বলৈ পাই আনন্দিত হৈছো বীমা শিবিনাই বিথাংকি ইটো এটা নতুন আঁচনি আমাৰ যিবিলাক সংঘাতত যিবিলাক যুৱকসকল মৃত্যু হ'ল যাৰ মাসকল জীয়াই আছে সেই মাসকলে আজি নিজৰ জীৱন নিৰ্বাহ কৰাত বহুত কষ্ট পাইছে সেই মাসকলক সহায় কৰাৰ কাৰণে এই বছৰৰ পৰা 2025 চনৰ পৰা আমি তেখেতসকলে জীৱিত অৱস্থাত থকালৈকে প্ৰত্যেক বছৰত চৰকাৰে 1000 সাহায্য দিয়াৰ কাৰণে প্ৰত্যেক মাহে 1000 সাহায্য দিয়াৰ কাৰণে ঠিক কৰা হৈছে আৰু সেই সাহায্য তেখেতসকলে যেতিয়ালৈকে জীয়াই থাকে এই সাহায্যটো চলি থাকিব শ্ৰদ্ধা ৰাইজ আজিৰ সময়ত বড়োলেণ্ডৰ টুৰিজিমটো এটা চৰ্চিত হৈছে বড়োলেণ্ড টুৰিজিমটো ডেভেলপ কৰাৰ কাৰণে বৰ্তমান চৰকাৰখনে প্ৰায় 260 কোটি টকাৰ বিভিন্ন আঁচনি হাতত লোৱা হৈছে এই আঁচনিখিনি ৰূপায়ণ কৰাৰ কাৰণে ঠিক কৰা হৈছে বড়োলেণ্ড টুৰিজিমৰ লগত তিনিটাকৈ আমাৰ ৰাফটিং ইণ্টাৰনেশ্যনেল ৰাফটিং চেণ্টাৰ ডেভেলপ কৰিবলৈ গৈ আছো বগামাটি মানা আৰু আমাৰ সংকোচ নদীত কোকৰাঝাৰত থকা পেৰাগ্লাইডিং চেণ্টাৰটোকো ইণ্টাৰনেশ্যনেল পৰ্যায়ত আমি আপগ্ৰেড কৰিবলৈ চেষ্টা কৰা হৈছে আজিৰ চৰকাৰখনে আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্ক হোৱাৰ সময়ত যিসকলে খৰি কাটি জীৱন নিৰ্বাহ কৰিছিলে সেইসকলে আজি নেশ্যনেল পাৰ্কত যাব নোৱাৰে সেইসকলৰ কাৰণে আজিৰ দিনটোতে আবেলিৰ সময়ত আমাৰ 500 জন যিসকলে খৰি কাটিছিলে সেইসকলক আৰ্থিক সাহায্য দিয়াৰ কাৰণে ঠিক কৰা হৈছে যিসকল চোৰাং চিকাৰী আমাৰ মানা ৰায়মানা বিভিন্ন অঞ্চলত চোৰাং চিকাৰী হিচাপে কাম কৰি আছিলে যিসকলে আমাৰ চৰকাৰ অহাৰ পিছত সাৰেণ্ডাৰ কৰিলে এই প্ৰত্যেকজন চোৰাং চিকাৰী অতি শীঘ্ৰে আমি আৰ্থিক সাহায্য দিয়াৰ কাৰণে ঠিক কৰা হৈছে আজিৰ দিনটোত আমি যি আমাৰ ৰোমান স্ক্ৰিপ্ট মুভমেণ্টৰ 16 জন মাৰ্টিয়াৰ হৈছিলে সেই পৰিয়ালটোক আজি সম্বৰ্ধনা দিয়াৰ কাৰণে ঠিক কৰা হৈছে 1952 পৰা ৰেডিঅ' চেণ্টাৰত বড়ো ভাষা বড়ো সংস্কৃতি জীয়াই ৰখাৰ কাৰণে যিসকলে গীত গালে বিভিন্ন সাংস্কৃতিক প্ৰগ্ৰাম কৰিলে তেখেতসকলক সম্বৰ্ধনা দিয়াৰ কাৰণে ঠিক কৰা হৈছে আজি আপোনালোকে সকলো গম পায় যে ভাৰতবৰ্ষখন যিটো লেভেলত গৈ আছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বই আজি দেখিবলৈ পাইছে গাঁৱে গাঁৱে JJMৰ পানী যোগানৰ আঁচনি আহিছে আয়ুষ্মান ভাৰতৰ আমি দুখীয়া মানুহবিলাকে হেল্থ কাৰ্ড পাইছে ৰেশন কাৰ্ড পাইছে প্ৰত্যেকটো বিষয়তে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন সমৃদ্ধিশালী আৰু শক্তিশালী ভাৰত নিৰ্মাণৰ ফালে আগবাঢ়িছে মেক ইন ইণ্ডিয়া যিটো আঁচনিৰ দ্বাৰা ভাৰতত আজি আমাৰ যিমান প্ৰয়োজন অস্ত্ৰ শস্ত্ৰৰ পৰা আদি কৰি মেচিনাৰিজ অৰ্থনীতি উন্নয়নৰ কাৰণে ভাৰতত প্ৰডাক্ট কৰা হৈছে আজি ভাৰতবৰ্ষ কোনো দিশত পিছ পৰি থকা নাই এনেকুৱা এটা ভাৰতবৰ্ষ য'ত স্বতন্ত্ৰতাৰ সময়ত জাতিৰ পিতা মহাত্মা গান্ধীয়ে চিন্তা কৰিছিলে পণ্ডিত জৱাহৰলাল নেহৰুৱে কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়াৰ কাৰণে নিৰ্মাণ কৰিছিলে চিন্তা কৰিছিলে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কল্যাণকামী ৰাষ্ট্ৰৰ লগতে অৰ্থনৈতিকভাৱে শক্তিশালী এটা ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে এই স্বতন্ত্ৰতা দিৱস উদযাপনৰ দ্বাৰা মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো সিবিনাং ৰাইজে জানথাंमोन भारत हादोरा उदांस्रि जानायनि बे 29 बोसोर उदांस्रि सान फालिनायाव आं बेखौनो बुंनो सानदों जे हादोरा जोबोद दावगालांबाय आरो जोंबो दावगालांनांगोन बेबायदि समाव बड'लेण्ड सरकारा थांनाय 40 बोसोराव जोंनि जि थालांनाय खहा जालांनाय बे गासैबो हाबाफारिखौ मावफुंनानै रांखान्थि फारसे गोख्रों माहारि गायसननो थाखाय सोलोंथाइ फारसे गोख्रों माहारि गायसननो थाखाय जोंनि हारिमु बिथिङाव जों जौगासार माहारि जानो थाखाय जोंनि गेलेमु बिथिङाव जोङो जौगासार जानो थाखाय जोंनि लाइमोनफोरखौ गोग्गो आरो गेबें लामाजों दैदेनलांनो थाखाय साफ्रोमबो लाइमोननो गुन गोनां सोलोंथाइ होनो थाखाय जोंनि धोरोम सिबियारिफोरखौबो मदद होनो थाखाय जोङो आलारि सोरां बिथांखि जोङो लाबोनाय जादों फरायसाफोरखौ मदद होनो गियान सोरां बिथांखि होनाय जादों लाइमोनफोरनि थांना थानायनि राहा लामाखौ बरननो थाखाय जोङो लाइभलिहुड मिशन लाबोदों आरो जोंनि गेजेराव माखासे IAS IPS डक्टर इन्जिनियार बरननो थाखाय जोङो सुपार 50 लाबोदों थांनाय समनि जोंनि माखासे दुखुनांथाव थासारिफोरखौ जोङो अराय समनि थाखाय बावगारनानै मोनसे जौगासार माहारि दानो थाखाय दिनैनि सरकारा खामानि मावदों जोंजों गाज्रि मोननानै थानाय हारि माहारिफोरखौबो फिन खेबसेबाव जोंजों लोगोसे खौसे खालामनानै जोंनि ओनसोलनि जौगानाय हाबाफारियाव जाहाथे रावबो हेंथा जाया जोंनि हारि जौगानायाव रावबो हेंथा होआ बेबायदि मोनसे थासारि दानो थाखाय जोङो हेपिनेस मिशननि गेजेरजों जोङो गासैबो हारि माहारिखौ दिनै खौसे खालामनो हादों
दा बेनिखायनो फैबाय थानाय समाव बड'फानि सिमां बर' माहारिनि सिमां आरो जोंनि मुंख्लंफोरनि जि समायखिरा लानाय बे गासैखौबो मोगथाङाव महर होनो थाखाय जोङो दिनै बिथांमोननि थै आरो जिउनि बेसेनखौ होनो थाखाय जोङो खामानि मावलांगासिनो दङ। नैबे समाव आङो जोंनि लाइमोनफोरखौ खावलायगोन नैबे समाव जोङो गेलेनायाव गोसो होनांगौ। गेलेनायनि गेजेरजोंनो जोङो मुलुगाव बयजोंबो सिनायजानाय हारि जानो हागोन। आं लाइमोनफोरखौ खावलायनो सानदों लेखा सोलोंनायाव फरायनायाव गोसो होनांगो। फरायनायनि गेजेरजोंनो सुबुन सम्पद जानो हायोब्ला जोङो मुलुगाव बयजोंबो सिनायजानाय बयजोंबो मानिजानाय हारि जानो हागोन। जोंनि आबाद मावनाय आबादथिलियाव जाय बिथांमोना दिनै बायदिसिना प्रडाक्शनाव मुखुब जानानै दङ आं बिथांमोनखौ सेल्युट खालामो जे जोंनि आबादारिफोरा जोबोद जौगासार थाखोनि आबाद मावगासिनो दङ। फैबाय थानाय समाव रांखान्थिखौ जौगाहोनो थाखाय गासैबो रोखोमनि आबादखौ मावनो थाखाय आं नोंथांमोनखौ खावलायदों आरो सरकारा बेवहाय मदद होगोन। जिखिनि इरिगेसन सिस्टेम नांगौ माखासे गोदान गोदान इरिगेसन बानफोरखौ बानायनाय जाबाय, इरिगेसन स्किमफोरखौ बानायनाय जाबाय। जिखिनिया थालांबाय फैबाय थानाय समाव बेखौ जोङो 100% मावफुंनो थाखाय थांगासिनो दङ। हा हुनि जेंनाखौ जेसेबां हायो फोजोबबाय। आं मिजिंथियो जे 70% जोंनि हानि जेंनाया जोब्बाय। आद्रा थानाय हानि जेंनाखौबो जोङो फोजोबनो थांगासिनो दङ। স্বাধীনতাৰ পিছত বড়োলেণ্ডত বহুত জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ পোৱা নাই বুলি কৈ আছিলে, কিন্তু বড়োলেণ্ড চৰকাৰে বৈষম্যতি 1.0 আৰু বৈষম্যতি 2.0 দ্বাৰা সকলো জাতি জনগোষ্ঠীৰ ভূমিৰ সমস্যা আদি সমাধান কৰিবলৈ সক্ষম হৈছো। दिनैनि समाव आं बयनिसिमबो साबायखर बावगोन आरो फैबाय थानाय समाव गोजोन आरो खौसेथिनि बड'लेण्ड सोरजिनायाव मोनसे समायना बड'लेण्ड सोरजिनायाव जोङो बयबो गाज्रि आखुफोरखौ नागारनानै जौ जुवानिफ्राय गोजानाव थानानै ड्राग्स जानायनिफ्राय गोजानाव थानानै जों मोनसे गेबें आरो गोथों लामाजों दावगालांनानै जौगासार आरो गेदेमा माहारि दानायाव बयबो आवगायबोगोन आरो बेवहाय जोङो रावबो जाहाथे गिनानै फासयनानै थाया। उदांस्रिनि दावहारुफ्रा गिनानै फासयनानै थानायमोनब्ला भारत हादरा उदां जानाय नङामोन। बर'नि रौनियाफ्रा दिनै सोमावसारामोनबा बर' हारिया बेबायदि मोनसे उदां थासारियाव फैनो हानाय नङामोन। दा नंखायनो दिनैनि समाव साफ्रोमबो राइट थिंकिं पिपल जि गेबें आरो गोथों सानग्रा जोंनि इन्टेलेक्सुवेल जोंनि फोरोंगिरिफोर जोंनि मेलेमजिबिफोर जोंनि माहारिनि दैदेनगिरिफोर आं गासैखौबो खावलायदों खौसे जानानै आवगायलांनांगौ आरो आल्टिमेट गलाव सहैनो थाखाय जों बयबो आगान सुरनांगौ। आं बयनिसिमबो साबायखर बावबाय, সকলোলৈ ধন্যবাদ জনালো। আজি পুনৰ এই 79তম আমাৰ স্বাধীনতা দিৱসৰ সকলোলৈ শুভকামনা জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে মই সমাপ্ত কৰিলো। জয় হিন্দ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ মুখ্য অতিথি বিটিসি মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো মহোদয়ক। সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত আয়োজন কৰা স্বাধীনতা দিৱস উদযাপনৰ এক কাৰ্যসূচী মৰ্মে আগবঢ়োৱা হৈছে এয়া কুচকাৱাজৰ অভিবাদন অনুষ্ঠান। কুচকাৱাজৰ অভিবাদন অনুষ্ঠানত পেৰেড কমাণ্ডাৰ হৈছে শ্ৰী ধীৰাজ দাস APS ডেপুটি সুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ প্ৰবেশনাৰী কোকৰাঝাৰ DEF আৰু পেৰেড কমাণ্ডাৰ সেকেণ্ড IC ABSI লালটু চন্দ্ৰ ৰয় অফ কোকৰাঝাৰ DEFৰ নেতৃত্বত এয়া কুচকাৱাজৰ অভিবাদন অনুষ্ঠান আমি আগবঢ়াবলৈ লৈছো। এয়া ক্ৰমান্বয়ে আগবাঢ়িছে পেৰেড কমাণ্ডাৰ শ্ৰী ধীৰাজ দাস APS ডেপুটি সুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ প্ৰবেশনাৰী কোকৰাঝাৰ DEF আৰু লগতে পেৰেড 2IC ABS লালটু চন্দ্ৰ ৰয় অফ কোকৰাঝাৰ DEFৰ নেতৃত্বত এয়া ক্ৰমান্বয়ে আগবাঢ়ি আহিছে। প্লাটুন কমাণ্ডাৰ ABSI নিতেন্দ্ৰ ৰয় অফ 7 APBN চৰাইখোলা কোকৰাঝাৰ। প্লাটুন নাম্বাৰ 1 Platoon number 1 Nitendra Roy of 7 APBN Saraikula Kokrajhar. Platoon number 2 Platoon Commander UBSIP Abhishek Jadhav of Kokrajhar DEF Main Staff. Biniunaw dongo Main Staff of Kokrajhar DEF Abhishek Jadhav. Platoon number 3 Platoon Commander WSIP Sandramika Neuk of Kokrajhar DEF Women Staff. Kokrajhar DEF Women Staff Bekho Denendang Sadramika Neuk. Tarpisate ase Platoon number 4 Platoon Commander PC Ananta Mahan Adhikari of Home Guard Kokrajhar District. Kokrajhar Home Guard Bekho Denendang Ananta Mahan Adhikari. Beniunaw dongo Platoon Commander
UO Diganta Roy of 7 APBN Assam NCC Boys. Platoon number 5. Platoon number 6. Platoon Commander SUO Beauty Burman of 7th Assam Battalion NCC Girls. Platoon number 7. Platoon Commander Habildar Photik Das of 7 APBN Band Platoon Suraikhola Kokrajhar. Platoon number 8. Platoon Commander Miss Anjima Bosumatari of Kokrajhar Gov SSN MP School NCC. Platoon number 9. Platoon Commander Miss Sargosri Daimari of Commerce College Kokrajhar Scout and Guide. Platoon number 10. Platoon Commander Sri Juman Burman of Kokrajhar Gov SSN MP School NSS. Platoon Commander Sri Pranjal Bisasar Netritat Platoon number 11 of Commerce College Kokrajhar NSS. Platoon number 12. Platoon Commander Miss Mahi Nursery Auxilium English Medium School Kokrajhar. BPCM Babylon English Medium School Platoon Commander Sri Birphung Bosumatari Netritat. Platoon number 14. Platoon Commander Sri Shubha Datta of D.N. Himotchika High School Kokrajhar. Miss Ganika Bosumatari Netritat Kokrajhar Girls HSC School Guide. Platoon number 15. Platoon number 16. Platoon Commander Sri Saurav Burmanor Netritat Vidyapith High School Kokrajhar. Platoon number 17. Platoon Commander Miss Frederica Bosumatari of MC Amodland High School Kokrajhar. Platoon number 18. Platoon Commander Sri Lidham Brahmor Netritat AI UN Academy Kokrajhar Boys. Platoon number 19. Platoon Commander Miss Punja Nursery Netritat UN Academy Kokrajhar Girls. Platoon Commander Miss Promila Urao of 7th Assam Battalion NCC Band. Platoon number 20. Platoon Amar Ajir Unoahi Hoinkhok Swadhinota Dibohor Kuchkarajar Abhibadan Onusthanor Samoroni Poril. সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যি সকল প্লাটুনে ইয়াত আমাৰ ইয়াতে অংশগ্ৰহণ কৰিলে তেওঁলোক আটাইলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু তাই লগে লগে আমি আমাৰ মুখ্য অতিথি মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো মহোদয় আমাৰ ডিসি মহোদয়া আৰু এসপি মহোদয়ক আসন গ্ৰহণ কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছো। এতিয়া আমি আগবাঢ়িছো আমাৰ দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সাংস্কৃতিক অনুষ্ঠান। दानिया जोङो बान्था राननाय हाबाफारियाव थांदिनि बान्था राननाय हाबाफारि बिनि थाखाय जोङो दिनैनि मानगोनां गाहाय आलासि बिथांखौ जौसांसिम फैनो थाखाय खावलायबाय। जाय बिथांमोना बान्थानि थाखाय सायख'जादों बिथांमोनखौ थागथियारि थाखानो थाखाय खावलायनाय जाबाय। আমি আৰম্ভ কৰিবলৈ লৈছো সাংস্কৃতিক অনুষ্ঠান।
এইখিনিতে আমি প্ৰথমতেই নাম ঘোষণা কৰিছো ইউএন একাডেমি কোকৰাঝাৰ। এওঁলোকে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য বাগুৰুম্বা প্ৰদৰ্শন কৰিব। তাৰপিছতে আমি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছো ডন বস্কো হায়াৰ ছেকেণ্ডাৰী স্কুল সুদেমপুৰী। এয়া প্ৰথমতেই আমি বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰিবলৈ আমাৰ जोबोद साबायखर थाबाय इउएन एकाडेमि क'क्राझारनि बागुरुम्बा मोसाखावरि बिथांमोननिसिम। बेनि उनावनो मोसाफैगोन डन बस्को हायार सेकेन्डारि स्कुलनिफ्राय बिथांमोना हिन्दी हादोर अनफावरि मेथाइ मोसाफुंनानै दिन्थिगोन। हिन्दी देशप्रेममूलक গানৰ ওপৰত নৃত্য পৰিৱেশন কৰিবলৈ এই আমাৰ মাজলৈ আমি এবাৰ আমন্ত্ৰণ জনাইছো কোকৰাঝাৰৰ সুদেমপুৰীৰ ডন বস্কো হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক। তাৰপিছতে আমি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিম অসমীয়া দেশপ্ৰেমমূলক গীতৰ আধাৰত পৰিৱেশন কৰিব এটি নৃত্য কোকৰাঝাৰ গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুল কোকৰাঝাৰ। এতিয়া আহক আমি উপভোগ কৰো হিন্দী গীতৰ আধাৰত এটি দেশপ্ৰেমমূলক নৃত্য পৰিৱেশন কৰিব ডন বস্কো হায়াৰ ছেকেণ্ডাৰী স্কুল সুদেমপুৰী কোকৰাঝাৰ। जम्मू कश्मीर के पहलगाम में हुए आतंकी हमले को लेकर देश भर में खूब गुस्से का माहौल बना हुआ है। इस हमले में जान गंवाने वाले लोगों की संख्या बढ़कर 27 पहुंच गई है। उधर पाकिस्तान की तरफ से भी इस हमले को लेकर बयान आया है। আমাৰ আজি মুখ্য অতিথি মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো মহোদয় আপোনাক আমাৰ পতাকা উদযাপন থলীলৈ আহিবলৈ অনুৰোধ জনাইছো।